নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আহক আজিৰ ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম লগ্ন স্থানত কোনটো গ্ৰহ থাকিলে মানুহৰ ব্যক্তিত্ব কেনেকুৱা হয় তাৰ বিষয়ে। প্ৰথমে জানিম আমি সূৰ্য গ্ৰহৰ বিষয়ে। লগ্ন ভাৱ অৰ্থাৎ প্ৰথম ভাৱ, আৰু প্ৰথম ভাৱত যেতিয়া সূৰ্য গ্ৰহ থাকে তেতিয়া মানুহৰ ব্যক্তিত্ব কেনেকুৱা হয় জানো আহক। সূৰ্য গ্ৰহ হৈছে শাসকৰ প্ৰতীক, ৰাজকীয়তাৰ প্ৰতীক। গতিকে যিসকল লোকৰ লগ্ন ভাৱত সূৰ্য গ্ৰহ থাকে তেওঁলোক স্বতন্ত্ৰ বিচাৰধাৰাৰ হয়। তেওঁলোকে বহুত বহলভাৱে কথাবিলাক চিন্তা কৰে, তেওঁলোকে আনৰ অধীনতা স্বীকাৰ নকৰে, আৰু তেওঁলোকৰ কথাত বা যিটো কথন শৈলী হয় তাত এটা ৰাজকীয় সুৰ থাকে। তেওঁলোকে সদায় আনক অনুপ্ৰাণিত কৰিবলৈ, আনক শাসন কৰিবলৈ চেষ্টা কৰে। তাৰোপৰি যিসকল লোক সূৰ্যৰ অধীন হয় তেওঁলোকে অতি সহজতে মানুহক বিশ্বাস নকৰে। তেওঁলোকে চাই চিতিহে মানুহক বিশ্বাস কৰে। তেওঁলোক সহজ সৰল আৰু উদাৰ মনৰ হয়। ইয়াৰ পিছতে আমি জানো আহক যিসকল লোকৰ প্ৰথম স্থানত বা লগ্ন স্থানত মংগল গ্ৰহ থাকে তেওঁলোক কেনেকুৱা হয়। মংগল হৈছে উৎসাহৰ প্ৰতীক, মংগল হৈছে পৰাক্ৰমৰ প্ৰতীক। গতিকে যিসকল লোকৰ প্ৰথম ভাৱত মংগল গ্ৰহ থাকে তেওঁলোক সাধাৰণতে সামান্য জেদী হয়, সামান্য অহংভাৱযুক্ত হয়, কিন্তু তেওঁলোকে নিজৰ কামৰ বাবে চাম দাম দণ্ডভেদ চাৰিওটা কৰ্মনীতি প্ৰয়োগ কৰে। লগতে তেওঁলোকে সাহসী হয়, যিকোনো ক্ষেত্ৰত তেওঁলোক আগৰণুৱা হয়, আৰু ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ স্থান দখল কৰিব পাৰে। লগতে য'ত শাৰীৰিক পৰিশ্ৰম অধিক হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোক সফল হ'ব পাৰে। তেওঁলোকে সা সম্পদ তথা ভূমি সুখ লাভ কৰিবলৈ সক্ষম হয়। এতিয়া আমি জানো আহোক যিসকলৰ প্ৰথম ভাৱত বুধ গ্ৰহ থাকে তেওঁলোক কেনেকুৱা হয়। বুধ গ্ৰহ হৈছে জ্ঞানৰ প্ৰতীক, বাণীৰ প্ৰতীক। গতিকে যিসকল লোকৰ প্ৰথম ভাৱতে বুধ গ্ৰহ থাকে তেওঁলোক বুদ্ধিয়ক হয়, সহনশীল হয়, লগতে তেওঁলোক বাকপটু গুণৰ অধিকাৰী হয়। তেওঁলোকে নিজৰ মধুৰ বাণীৰে সকলোকে মোহিত কৰিব পাৰে। তেওঁলোকে কথাৰেই নিজৰ কাম উলিয়াই ল'বলৈ সক্ষম হয়। তেওঁলোক অতি যুক্তিবাদী হয়। তেওঁলোকক সহজতে কোনো কথাত পতিয়ন নিয়াব নোৱাৰি। এনে লোক উকিলতাৰ বাবে বহুত বেছি ভাল হয়। অৰ্থাৎ এওঁলোকৰ যুক্তি তৰ্ক বা যিটো তৰ্কৰ শক্তি হয় সেইটো ইমান বেছি যে এওঁলোকক সহজতে পৰাজিত কৰিব নোৱাৰি। আহক এতিয়া আমি জানো লগ্ন ভাৱতে যদি শনি গ্ৰহ থাকে তেনেকুৱা মানুহ কেনেকুৱা হয়। শনি গ্ৰহ বুলি শুনিয়ে আকৌ ভয় খাব নালাগে। যিসকলৰ লগ্ন স্থানতে শনি গ্ৰহ থাকে তেওঁলোক সাহসী হয়, কিন্তু সামান্য এলাহ যোগ বিশিষ্ট হয়। অৰ্থাৎ তেওঁলোকে কাম কৰিবলৈ এলাহ কৰে, কিন্তু যেতিয়াই কাম কৰে তেওঁলোকে নিয়াৰিকৈ কৰে। তেওঁলোক দায়িত্ববোধ সম্পন্ন হয়। লগতে তেওঁলোকে যিটো তাৰমানে প্ৰথম অৱস্থা হয় অৰ্থাৎ কৈশোৰ কালত বা সৰুকালৰ পৰা বহুত বেছি সংঘৰ্ষৰ মাজেদি ডাঙৰ হয়, কিন্তু শেষলৈ তেওঁলোকে এক উচ্চ মানবিশিষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হয়। লগতে তেওঁলোক ন্যায়প্ৰিয় হয়, সত্যবাদী হয়, আৰু ন্যায়ৰ হকে সকলোৰে বিপক্ষে চাবলৈও কুণ্ঠাবোধ নকৰে। তেওঁলোকে সদায় নিস্বাৰ্থভাৱে মানুহক সহায় কৰি ভাল পায়। যিসকল ব্যক্তিৰ লগ্ন বা প্ৰথম ভাৱতে ৰাহু থাকে তেওঁলোক জটিল ব্যক্তিত্বৰ অধিকাৰী হয়। তেওঁলোক সামান্য ৰহস্যময়ী হয়। তেওঁলোকৰ মনৰ মাজত যদি হাজাৰ ধুমুহাও চলি থাকে সহজে অনুধাৱন কৰিব নোৱাৰি। তেওঁলোক চতুৰ হয়, টেঙৰ হয়, প্ৰতিশোধ পৰায়ণ হয়। তেওঁলোকে কেতিয়াও নিজৰ যিখিনি মানে অপমান হয় বা যিখিনি অপকাৰ হয় সেইখিনি কেতিয়াও পাহৰি নাযায়, আৰু তেওঁলোকে সদায় শ্বৰ্টকাট ৱে ল'ব বিচাৰে। অৰ্থাৎ সহজ পদ্ধতিৰে পইচা ঘটিবলৈ তেওঁলোক সক্ষম হয়। এতিয়া আমি জানো আহক যিসকল ব্যক্তিৰ প্ৰথম ভাৱত কেতু গ্ৰহ থাকে তেওঁলোক কেনেকুৱা হয়। যিসকল লোকৰ প্ৰথম স্থানতে কেতু গ্ৰহ থাকে তেওঁলোক আধ্যাত্মিক হয়, দানশীল হয়, তেওঁলোকে সদায় আনক সহায় কৰি ভাল পায়। কিন্তু এটা কথা, তেওঁলোকে নিজৰ ধৰ্মক লৈ অধিক গোড়ামি কৰে। অৰ্থাৎ নিজৰ সত্তাক তেওঁলোকে এৰি দিব নিবিচাৰে। এতিয়া আমি জানো আহক গুৰু গ্ৰহ যদি প্ৰথম ভাৱত থাকে তেনে ব্যক্তিনো কেনেকুৱা হয়। যিসকল লোকৰ প্ৰথম স্থানতে গুৰু থাকে তেওঁলোকৰ সপোনবোৰ বহুত ডাঙৰ হয়। তেওঁলোক বিশাল মনৰ অধিকাৰী হয়, উদাৰ মনৰ অধিকাৰী হয়, কিন্তু তেওঁলোকে নিজক লৈ এটা অহংভাৱ থাকে। কাৰণ যিহেতু তেওঁ গুৰু হয় গতিকে গুৰু হিচাপত বেলেগৰ পৰা সেইখিনি সন্মান আশা কৰে। তেওঁলোকে সদায় আনৰ বাবে কাম কৰি ভাল পায়, আৰু
নিজৰ যিবিলাক সপোন থাকে সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰে। এতিয়া আমি জানো আহোঁ প্ৰথম ভাৱতে যদি শুক্ৰ গ্ৰহ থাকে তেনে ব্যক্তি কেনে হয়। শুক্ৰ প্ৰধান ব্যক্তিসকল সাধাৰণতে সৌন্দৰ্যপ্ৰিয় হয়, কলা সংগীত প্ৰিয় হয়। তেওঁলোকে সদায় নিজক সুন্দৰভাৱে অভিব্যক্ত কৰি ভাল পায়। তেওঁলোক ৰোমান্টিক মুডৰ হয়। তেওঁলোকে সাধাৰণতে নিজৰ হাঁহিৰে মানুহক আকৰ্ষণ কৰিব পাৰে। তেওঁলোকে সদায় বিলাসী বা ভোগী জীৱনৰ প্ৰতি আকৰ্ষিত হয়। যিসকল লোকৰ প্ৰথম ভাৱত চন্দ্ৰ গ্ৰহ থাকে তেওঁলোক সামান্য অস্থিৰ আৰু চঞ্চল মনোবৃত্তিৰ হয়। চন্দ্ৰৰ 64 কলাৰ গুণ তেওঁলোকৰ গাতো আহে, অৰ্থাৎ তেওঁলোকে সহজতে কোনো কামত মন বহুৱাব নোৱাৰে। এটা কাম এৰি অন্য এটা কামলৈ ঢাপলি মেলে, কিন্তু হৃদয়ৰ পৰা তেওঁলোক বহুত বেছি সহজ সৰল হয়। সেই সৰলতাৰ সুযোগ আনি লৈ তেওঁলোকক প্ৰতাৰণা কৰে। আজিলৈ ইমানেই। আমি বহলভাৱে অন্য এটা ভিডিঅ'ত এই গ্ৰহ প্ৰভাৱবিলাকৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।